মালচিং পদ্ধতিত তিয়হ খেতি ইমান ধুনীয়া। তিয়হটো সব চব মালচিং পেপাৰত। এয়া হ'ল মালচিং পদ্ধতিত তিয়হ খেতি। এয়া ধুবুৰী জিলাৰ জৌৰাছৰ অন্তৰ্গত পদ্মেলগা গাঁৱত ধুনীয়াকৈ মালচিং পদ্ধতিত তিয়হ খেতি কৰিছে। চাওক কি ধুনীয়াকৈ, বেছি দিনৰ গছ নহয়। ওপৰতো ধুনীয়াকৈ নেট দি দিছে। পৰিৱেশটো ধুনীয়া লাগে চাওক। এইকেইটা হ'ল পটাত ঠাৰি দি বনাই দিছে ধুনীয়াকৈ। চাওক পটাত ঠাৰি দি ধুনীয়াকৈ মইটো ওলাই দিম। ইফালে শাৰীটো চাওক ধুনীয়াকৈ। এইবোৰ হ'ল পটাত ঠাৰি। ওপৰ খণ্ডখন চাওক, চাৰিওফালে বেৰ দিছে। মাহ খেতি ইমান ধুনীয়া ব্ৰহ্মপুত্ৰৰ ওচৰত। ধুনীয়াকৈ বেৰ দি কিনে চাৰি চাৰি খেতি কৰিছে। এতিয়া মই মাজেদি লৈ যাম। তিয়হ খেতি ওপৰত আকৌ নেট বান্ধি দিছে ধুনীয়াকৈ। চৰাই তৰাই একো পৰিব নোৱাৰে। আপোনালোকে নেটটো হয়তো দেখিবলৈ অসুবিধা পাব, কিন্তু নেট আছে ধুনীয়া। চৰাই আহিবই নোৱাৰে ইয়াতে। এইখিনিতে একো মালচিং নাই, অলপমান মালচিং হয়তো কম হৈছে, সেইকাৰণে মালচিং নিদিলে এইখিনিত। এইটো আপোনাৰ পেপাৰটোৰ নাম মালচিং চিষ্টেম ন? মালচিং পদ্ধতি। মালচিং এইটো পদ্ধতি কেনেকৈ গম পালে? এইটো আমি তাৰমানে আমাৰ ঘৰ বৰপেটা, আমি এইটো পেপাৰী দি খেত কৰোঁ। খেতি পেপাৰ নিদিলে ঘাঁহ হয়, বহুত কামলা খৰচা হয়, আৰু হেৰি মাটিৰ ৰ নাথাকে, তাৰ কাৰণে আমি পেপাৰ ইউজ কৰোঁ। এতিয়া আপোনাৰ সাৰটো কেনেধৰণে? নে একবাৰে দি দিছে? সাৰ একবাৰে দি দিছোঁ। একবাৰে দি দিছে। তাৰপিছত যদি দৰকাৰ হয় তেনেহ'লে এই পেপাৰটো ওলাব নালাগে। এই মাজেদি যে ডংবোৰ আছে, ইয়াতে সাৰ দিব লাগে, পানী দিব লাগে। এনেকৈ আমি কৰোঁ বৰপেটাত। আচ্ছা আচ্ছা, ঠিক আছে। ভাল লাগিল পদ্ধতিটো। মানে এই জেগাটো হ'ল আপোনাৰ হেৰি পদ্মাংলা, পদ্মেৰাল গাঁও হয় না? ধুবুৰী জিলাৰ এইটো পদ্মেৰাল গাঁও। ঠিকে আছে। ইটো চাইডত নতুন আহিছোঁ। নাই নাই, ঠিকে আছে। আপোনাৰ ঘৰ বৰপেটা? পদ্মেৰালগা গাঁও পঞ্চায়তৰ অন্তৰ্গত। এই মালচিং পদ্ধতিৰ তিয়হ খেতি চাওক কি ধুনীয়া পদ্ধতিত। আৰু আমাৰ বৰপেটাত হেৰি জলকীয়া বুনে, হেৰি তিয়হটো সব মালচিং পেপাৰত। ভাল লাগিল। মানে লেবাৰ খৰচা কম যায়, লেবাৰ খৰচা কম, আৰু মাটিৰ ৰটো থাকি যায়, তাৰ কাৰণে এইটো পেপাৰ আমি ইউজ কৰোঁ। ঠিক আছে, ভাল লাগিল। ধুনীয়া মাটি চাওক, ব্ৰহ্মপুত্ৰৰ একদম পলস পৰা মাটি, মানে একদম উৰ্বৰ মাটি। ধুনীয়া